তুমি যি ভাবা, যি কোৱা আৰু যি কৰা সেইবোৰৰ মাজত যেতিয়া সম্বন্ধই থাকে সেয়াই সুখ। মহাত্মা গান্ধী। সকলো বিজ্ঞানৰ আৰম্ভণি হয় দৰ্শন হিচাপে আৰু শেষ হয় কলা হিচাপে। উইল ডুৰাণ্ডো। মই ইয়াত ক'তো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্ৰ মানুহ। গুৰু নানক। মৃত্যুতকৈ কষ্টৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন। নেপোলিয়ন। জীৱনক সত্য, সুন্দৰ আৰু মংগলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য। নীলমণি ফুকন। তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা, কাৰণ যন্ত্ৰণা হ'ল জীয়াই থকাৰ নিশ্চিত লক্ষণ। এলবাৰ্ট হুৱাৰ্ড।